তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, আৰু যাৰ যাৰ ভাল নহয় ভগৱানে সকলোৰে মংগল কৰক, সকলোকে কুশলে ৰাখক। মানে মামাহঁতৰ ঘৰলৈ যাম মানে কি, আইতাই মোক ফ্লিপকাৰ্টৰ পৰা মানে এই বস্তু এটা অৰ্ডাৰ দিছিলে। তো আহিলে, আইতা ল'লে, মই ফোন কৰিলোঁ। চাবলৈ যাম মানে এতিয়া কেনেকুৱা কি আহিছে। ওলাই পৰা এইবোৰ দেখুৱাই নাথাকোঁ ইমান। ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো গাইজ, মামাহঁতৰ ঘৰ পালোহি। এইবোৰ মুখখন নাচাব দেই, বৰকৈ দাড়ি চাৰি কটা নাই, চুলি কাটিমহে লাহেকৈ। তো মানে পালোহি, বস্তু এটা মানে আইতাই অৰ্ডাৰ দি থৈছিলে, চাবলৈ আহিলোঁ কেনেকুৱা কি দেখুৱাম আপোনালোকো। তো আহিবৰ পিছত এই খাবলৈ দিছে, হেৰিয়ে দিছে নাই, মামাহঁতৰ ছোৱালীকেইজনী চিনি পাইছে নহয় আৰু, ছোৱালীবিলাকৰ ফেভৰাইট পানী অৰ পুৰি। বোলে এইজনী ৰান্ধনীজনী মানে পানীপুৰি বেপাৰীজনী তাৰপিছত সেইফালে গুডুভাই খাই আছে, মামী বহি আছে, এইগৰাকী আইতাই কাগজত লৈ খাইছে বোলে। দেখুৱাই আছোঁ আপোনালোকক চুৱেটাৰটো চাই থাকক। ये हो गया पानी पूरी, अभी खाएगा। আৰু এটা কম, ৰাইজসকল শুনি থাকিব দেই। বঢ়িয়া। আপোনালোকে পানী পুৰি খাই ভাল পানী নাপায় হ'ব কমেণ্ট কৰি। মই খাওঁ, বেছি নহয় মানে এবাৰ 30টামান খাব পাৰি আৰু তাতকৈ নহয়। ৰাইজসকল নমস্কাৰ। এই আমাৰ চুৱেটাৰ কি বুলি ক'ম, পাৰ্টি। এয়া পুঠি মাছ চাওকচোন কিমান ডাঙৰ ডাঙৰ, কান্ধুলি, গৰৈ, চেঙেলী। কান্ধুলি এজনী আছে, সেইজনী মছলা নাখায়। লিজা কেইটা খালি? কেইটা খালি? পূজাই কেইটা খালি? তই বনাবি। তই কেইটা খালি? সেইদিন পলালে নিচিনা এনেকুৱা লাজ। এইটো অনলাইনত দিয়া চুৱেটাৰ আছিলে। তো মানে চুৱেটাৰটো ইমান মজা আহিছে নহয়, মোৰে পচন্দ হৈ গৈছে। মানে কি ক'ম, চুৱেটাৰটো মোবাইলত যেনেকুৱা দেখিছিলোঁ নহয়, মানে ফটোত, তো এতিয়া অৰিজিনেলত তাৰমানে আৰু ধুনীয়া লাগিছে, গম পাইছেনে? দামটোও ভাল পাওঁ। দাম কিমান লৈছিলে? 820 টকা। অঁ সেয়া দামটো লৈছে 820 টকা। মানে দাম চাই কিন্তু কাম মজা। তো চুৱেটাৰটো এইটো ধুনীয়া, মানে কৈছোঁ নহয়, বহুত ধুনীয়া চুৱেটাৰ আহিছে। আৰু তো এইটো মানে মোৰ ফ্লিপকাৰ্ট একাউণ্টৰ পৰা অৰ্ডাৰ দি আছিলে, তো সেইটো কাৰণে চাবলৈ আহিলোঁ মোৰ কেনেকুৱানো কি আহিছে, চাই আহোঁ। 2 hours later. তো ৰাইজসকল ঘৰ আহি পাই গ'লোহি মামাহঁতৰ ঘৰৰ পৰা। আহি অহাখিনি নেদেখালোঁ আৰু, এইবোৰ অহা যোৱা কিমান চাই থাকিব মানে। তো মানে কাইলৈ ভণ্টি যাবগৈ, তো সেইটো কাৰণে সৰুকৈ খানা এটা খাই বুলি ঘৰতে আৰু। তো কিহৰ লগত খাওঁ দেখুৱাম। তো ব'লক, এই ড্ৰেছ পাতি সলাই ল'লোঁ, গৈ আছোঁ। এইটো इसको खाएगा। हे क्या करता है, क्या करता है? इसको खाएगा और मांस है, काल का मांस है, वो भी खाएगा साथ में। तो चलो देखते जाओ क्या क्या खाते हैं हम। তো ইয়াৰ মাজতে আমাৰ কাইলৈ যাবগৈ কৈছিলোঁ যে তাৰ উস্তাদি, তাই কিবা এটা কৰি আছে মানে, চাব নেকি? এয়া চাওক। কি কৈছা ভণ্টি? মাছ ধৰিছে, ধৰিছে বোলে, শুকুৱাইছে। মাছ শুকুৱাইছে বোলে। এইবোৰ চাই দিয়া এবাৰ, কিবা এটা কৈ দিয়া। মই একো নকওঁ। কেলে? তো এইয়া মাংস কাটি হৈ গ'ল ৰেডি। এতিয়া মাতা চেপ বনাব, খাম আৰু। তো আৰু আছে পলু মানে খাই আছোঁ আৰু কাঢ়িবা। এইফালে মাছ ফ্ৰাই কৰিছিলে আৰু পলু। তো খাই আছে, মাংসটো বনি আছে, মাছটো খাই লৈছোঁ আগে, মাছে পলুৱে।
2 hours later. তো গাইছ ভাত পানী খালোঁ আজৰি হ'লোঁ মানে খাই গৈ ভালে লাগিব মাংস চব আছিলে পলু আছিলে কোনফালে এয়া খাই বহি আছে কেনেকুৱা লাগিলে আজি মাছে মাংস খাই শকত লাগিছে অকণমান পলু মই কৈছোঁ পলু বুলি তো হে হা পলুটো ক'লে গ'ল ক'লো নহয় শুনিলে নহয় দেখুৱাম বাৰু সেইজনী শুলে দিছে নাই কাইলৈ যাবগৈ বোলে তই নাকান্দি কান্দ আকৌ তই কাইলৈ যাবিগৈ নহয় ভালকৈ কান্দ হ'ব তো সেয়া কাইলৈ যাবগৈ আৰু দুখে লাগিছে আৰু কাইলৈ যাবগৈ আহিব সেয়া আৰু ভাত পানী খাই হৈ গ'ল শুইছে আৰু মানুহবোৰ লাহেকৈ বিচনাত কাইলৈ আকৌ এই বোলে ৰাতিপুৱা থৈ আহিব লাগে সেইটো কাৰণে আজিলৈ বাই বাই